ओ ये कत्ल करे तेरा बम फिगर। দেউতা কাইলে পিছে হুদিত কি দিবা হয়? কিবা এটা দি খাম আৰু ইমাননো হেডেক কিয় লৈছ ৰে? এইটো চোন আমাৰ ধনীৰাম। তই ইয়াতে আছ নেকি ৰে? কাইলে এতিয়া সুধি এই বজিনহঁতক ইছক চিন্তি কামত অকমান হেল্প কৰি আছিলো। বৰ ভাল কথা, বৰ ভাল কথা। ময়ো যে সেই বুলি আহিছো জানিছ, অকমান হেল্প কৰিম বুলি। সংক্ৰান্তিত ঘৰত পিঠা এটা খাবলৈ নোপোৱা লোকৰ ঘৰে ঘৰে চেলেকি ফুৰিব লাগে। এতিয়া ল'ৰা ছোৱালীও সৰু হৈ আছে, এহেঁতিতো ভাত বনাব নোৱাৰে। মাইকী মানুহ অসুবিধা হ'লে ময়েতো ভাত বনাব লাগে। মোৰ যে ভাত বনাই বনাই তিতা কেঁহা লাগিছে বাৰু কি কৰিব আৰু, উপায়তো নাই। আমাৰ দতু আৰু ধুনু বেটি যদি কলেজ পোৱা সমান ডাঙৰ হয়গে তেতিয়া বাৰু দিগদাৰ নাই। চচুৰ কিনাতি মাইকী মানুহ অসুবিধা হ'লেও মই একদম ফেৰি আয়ো চচুৰ কিনাতি, এজনী আমাৰ ললিত জীয়েক গুৰিয়াই নে? বাপৰে বাপ, আজি বেলেগ ড্ৰেছ লগালি দেখোন এয়া। আৰু ইমান মৰ ঠাণ্ডাটো বিচনী লৈ বিচনী মাৰি ফুৰিছ যে, ইমান গৰম উঠিছে নে তোৰ? বাহ, বেলেগ ফেশ্বন দেখোন। কি বুলি? তোমালোকক মই এনে ধেমালিহে কৰিছিলো কিবা, তোমালোকে যে ধেমালি বুজি নোপোৱা দেই। তোমালোকে যে কি কথা কোৱা আৰু দেই। হে ৰুক্মিণী, হেতাটো বেছিকে নামাৰিবা দে, নহলে ভাগি যাব নহয়।